guys, welcome back to my YouTube channel. So মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মইতো ভালেই। আৰু হোলীৰ ভিডিঅ'টো চালে নে নাই, যদি চোৱা নাই তেতিয়াহ'লে চাব। আৰু হোলীৰ ভিডিঅ'টোত কৈছিলোঁ যে মই বৰপেটালৈ যাম, আৰু হয়, আৰু এতিয়া মই এই ধুনীয়া পৰিৱেশৰ মাজেৰে বৰপেটালৈ যাই আছোঁ। আৰু কেনেকৈ আহিলোঁ, কাৰ লগত আহিলোঁ, ক'ত থাকিম, কি কৰিম, এইবোৰ যদি জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, গম পাব। বাবুই ৰাস্তাত থিয়া হৈ আছে। হাও আমাৰ আলহীচোন ৰাস্তাতে, আমাৰ আলহী ৰাস্তাত চোনে। মামীয়ে ফুলত পানী দি আছে। কেনেকুৱা চলি আমাৰ এতিয়া মামীহঁতৰ ঘৰত আহি কিনে বহি আছোঁ। আৰু এইফালে দেউতাক চাহ দিলে এয়া, আৰু মানে ইমান বস্তু দিছে, দেউতাই বোলে দেখি বোলে মাথা গৰম হৈ গৈছে একদম। আৰু এয়া দেউতাই খাই আছে চাহ। ভিনিয়েকক লাগি মৰম খুৰালে কৰ একদম ভৰ্তি কৰি প্লেট দিছি। আৰু এতিয়া দেউতাই মানে আমাক ইয়াতে থৈ কিনে এতিয়া ঘৰলৈ যাব, আৰু আমি থাকিম, আৰু আমি পৰহি মানে যাম। আমি পানী খাওঁ, পানী খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। এইটো আমাৰ লোকেল, এইটো বৰপেটা মাল, লোকেল হালধীয়া মাজে মাজে ধুনীয়া পানী। মুনুৱে হাঁহি আছে, মানে দেউতাই ভ্লগত নাহে না গাইজ, আপোনালোকেও জানে ইয়ে ভ্লগত যি নাহে, আজি ফাৰ্ষ্ট টাইম আহিছে। মানে দিয়ে আছে ভিনিয়েকক বস্তু চাকচোন, ইবাৰে মানে পিঠা আনি দিলা আৰু পৰি মৰম খুৰালে কৰে, খুৰালেতো চাই দিয়া একবাৰ। যেতিয়া এয়া দেউতাই এইটো ওলালে মানে ঘৰত যাব, আৰু আমি কি নাজি কৈছোৱে অলপ আগে। আৰু এতিয়া এয়াই আৰু এইফালে মন্দিৰটো কথা পিছত তাত পাম। আমি খাবা মাতছি, বলা বলা ভেগনে খাবা মাতছি, বলা 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 বলা, আমি খাবা লাগে গাইজ। মামী মাতছি খাবা। আৰু এইফালে চাব পাৰে এই খাওঁত লাগিয়ে গ'ল, আৰু মামী এইফালে পিছফালে, আৰু এইফালে বাপৰে ইমান সৰু পেটটোত ইমান বস্তু যাবনে নাযায় তাকে ভাবি আছোঁ। লুচি 3খন, এয়া কণী, মিঠাই আৰু লাৰু, পিঠা এইবিলাক বাপৰে বাপ। আৰু এইফালে মামীহঁতৰ মইনা, এইফালে বাবুই বোলে ফটো উঠি বেয়া পায়, সেইকাৰণে মুখখন এনেকৈ দিছে। বাবু এতিয়া চাহ তাহ খালোঁ, চাহ তাহ খাই কিনে তাতে মানে বাবুৰ খেলা বস্তু খাইছে, বাবু আৰু আইটি। আৰু চব এইফালে গাড়ী চাড়ী এইবিলাক খাই কিনে পাইছে, কিনা নহয় ইমানখিনি। এয়া ওলাই আহিলে আমাৰ মেকুৰী। ওলা আমি এতিয়া মন্দিৰত যাওঁ। হাও পৰিল। আৰু গাইজ এতিয়া আমি এয়া চাহ পানী খাই অকণমান খেলি চেলি ল'লোঁ, আৰু এতিয়া ৰেডি হৈ গ'লোঁ। এয়া মামী চাব পাৰে, আৰু এয়া মুনু, ডাঙৰ মুনু, আৰু এইফালে আমাৰ বাখেৰি। আৰু মামী এতিয়া মানে হোলী বুলি ক'লে মানে কেনেকুৱা মানে আয়োজনটো মানে বহুত হয় আৰু হোলী বুলি ক'লে এনে কি কৰা যায় মানে? চব ল'ৰা ছোৱালীবিলাক যাব, হোলী খেলিব, আৰু পিঠা বনাই আৰু বৰপেটা ধুমধাম মানে কেনেকুৱা ক'ম, আমি ভালকৈ মানে ক'ব পৰা নাই, অলপ লাজ কৰি আছে, নাৰ্ভাছ মানে আজি ফাৰ্ষ্ট টাইম আহিছে বুলি ভ্লগত। আৰু মানে ইয়াতে কেনেকুৱা হয়, যেতিয়া আমাৰ মানে বহাগ বিহু আহে বা মাঘ বিহু, তাতে যিমান মানে পিঠা চিঠা বনোৱা হয়, লাৰু পিঠা এইবিলাক, আৰু ইয়াতেও মানে হোলীৰ টাইমত তেনেকৈ লাৰু পিঠা এইবিলাক সকলোবোৰ বনায়। আৰু মানে মামীহঁতৰ পৰা এই একে মানে সীমাত বুলিয়ে ক'ব পাৰি এই মন্দিৰটো। আৰু এতিয়া বলক তালৈকে যাওঁ, তাত কম্পিটিশ্যন আৰু এইবাৰ কিবা কানি হৈ আছে আৰু চলি আছে, মই ইমান নাজানো, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। চ' বলক এতিয়া দেখাম তাতে যাই কিনে, ব'লা। আৰু গাইছ এতিয়া আমি ৰেডি, আৰু হোলীৰ গীত চাগে আপোনালোকে শুনি আছে, ইয়াতে মানে কম্পিটিশ্যন হৈ আছে বোলে হোলীৰ। আৰু ইয়াতে মানে বহুত ডাঙৰকৈ হয়, আৰু সুন্দৰ দিয়া সত্ৰ বুলি কয়, আৰু ভালকৈ নামটো মুখতে নাহে। আৰু এতিয়া চাব পাৰে এইটো মামীহঁতৰ ঘৰ, আৰু ইয়াৰ ওচৰতে মানে এইটো মানে মন্দিৰটো। আৰু এতিয়া বলক মন্দিৰলৈ। আৰু গাইছ এয়া দেখিছে, আৰু এইখন মানে মামীহঁতৰ পৰা ওচৰৰ গেটখন, একদম সন্মুখৰ গেটখন, এইখন গেটেৰে যাম আমি। পিছফালৰ গেট হয় এইখন। এতিয়া পিছফালৰ গেটেৰে প্ৰৱেশ কৰি দিয়ক, কাৰণ ওচৰ হয় সেইটো চাইডেৰে ওচৰ। আৰু ইফালে চাব পাৰে ইমান ধুনীয়াকৈ ব্লু লাইটবোৰ দিছে। আৰু এয়া আমাৰ বাবু পিষ্টল চিষ্টল লৈ কিনে আহিছে। আৰু এতিয়া ৰাতিও মানে মানুহবোৰ আহি আছে ইয়াতে। মানে মন্দিৰটো আছে ধুনীয়াকৈ, আৰু এইফালে চাব পাৰে এইটো মানে মেইন একদম মন্দিৰটো হয়।
এতিয়া আহি পালোঁ আমি আৰু আহি পাই কিনে এতিয়া আছোঁ যাই কিনে ঘূৰি আছোঁ এনেকৈয়ে ইয়াতে আৰু বহুত মানুহ আহিছে ইয়াতে কম্পিটিশ্যন চোৱাৰ কাৰণে মানে আৰু দেখা যাওঁ আপোনালোকক চাই যাব ভিডিঅ'টো একদম ধুনীয়াকৈ আৰু এইফালে হোলীৰ গীত মানে আৰম্ভ হৈ গ'ল শুনিছে চাগে আপোনালোকে আৰু এয়া মানুহ দেখিছে বহুত মানুহ হৈছে আৰু এইটো দেখাত প্ৰায় কীৰ্তন ঘৰৰ নিচিনাই এয়া গেটখনৰ পৰা মানে ফাৰ্ষ্ট সোমাই কিনে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা যায় মানে এয়া এইফালে চাওকচোন ইমান কণমানি মানে ছোৱালীবোৰৰ হোলী গীত গাইছে ধুনীয়া হৈছে এতিয়া যে গানটো গালে নহয় হোলী গীতটো যে গালে একদম কণমানি ছোৱালীজনীয়ে গাইছে কোনে শিকাইছে তোমাক মায়ে শিকাইছে ইমান ধুনীয়াকৈ মায়ে গায়নে পিছে হোলী গীত মায়েও গায় আজি গাইছেনে না নাই হোৱা তুমি মানে কেতিয়াৰ পৰা শিকি আছা ইমান ধুনীয়াকৈ তুমি গাইছা মানে ভাল লাগিছে গানটো কৈ দিয়া এবাৰ চৈতন্য বনমালী ৰঙে তাত গোবিন্দ